Hey guys, welcome back to my YouTube channel. মই Tazmira একদম ধুনীয়া টেষ্টি ৰেচিপি এটা লৈ আপোনালোকৰ ওচৰলৈ আহি গ'লো। আশা কৰিছোঁ আপোনালোক সকলোবোৰ ভালে আছে আৰু ময়ো পিছে বহুত ভালে আছোঁ। আহক তেতিয়ালে একদম ধুনীয়া টেষ্টি ৰেচিপি কালাৰটো কিমান ধুনীয়া আছে দেখিছে ন? এইটো বাৰু কি হয় আপোনালোকে কমেন্ট কৰি জনাওকচোন। এইটো হৈছে এটা সৰু আলু টাৰ্কা ৰেচিপি এটা লৈ আপোনালোকৰ ওচৰলৈ আহি গ'লো একদম সিম্পল তৰিকা। তো আহকচোন এই টেষ্টি ৰেচিপিটো কেনেকেনো বনাওঁ আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ আৰু প্লিজ মোক মৰম দিব বুলি ভিডিঅ'টো আশা ৰাখিলোঁ আৰু ভিডিঅ'বোৰ ফুল ৱাচ টাইম কৰি চাব। এইপিনে সৰু আলু লৈ ল'লোঁ একদম ধুনীয়াকৈ ধুই ঠাইক চাফা কৰি ল'লোঁ। একদম ধুনীয়া দিছে ন? এতিয়া ইয়াৰ লগত সৰু আলুৰ লগত কি দিম জানেনে? কেপচিকাম দিম মই। এয়া ডাঙৰ ডাঙৰ কেপচিকাম পিহনাত মাৰি একদম মিহি কৰি লওঁ। ধুনীয়াকৈ কেপচিকামখিনি প্ৰথমে পিহি লওঁ। এতিয়া এইফালে আলুখিনি এইপিনে দি দিলোঁ। এইপিনে কেৰাহীত তেল একদম গৰম হ'বলৈ দি দিছোঁ। তেলখিনি এতিয়া লাহে লাহে গৰম হ'বলৈই ধৰিছে। তো পিঁয়াজ দি দিছোঁ। পিঁয়াজ মই বেছি নাই দিয়া, পিঁয়াজ অলপমান দিছোঁ আৰু ৰঙা হ'বলৈ দিম অলপ, খুব বেছি ৰঙা হ'বলৈও নিদিওঁ। আপোনালোকে এইটো ৰেচিপিত বিলাহী পেষ্টো দিব পাৰে, যিহেতু মই বিলাহী নিদিওঁ কাৰণ কেলৈ কি কাহ হৈ আছে চবৰে, সেইটো কাৰণে। তো এইটো কেপচিকামখিনি পিহি এনেকৈ দি দিছোঁ আৰু পূৰা মিক্স কৰি লৈছোঁ। দেখিছে ন? একদম গ্ৰীণ কালাৰ হৈ আছে। তো এইখিনি অলপমান কেঁচাপনটো যোৱাৰ লগে লগে কেপচিকামৰ লগত কিন্তু মই নহৰু আদা পেষ্টটো লগতে দি দিলোঁ। এতিয়া দিম যিখিনি মছলা, জিৰা ধনিয়া পাউডাৰ আৰু গোটা মছলা, এইপিনে ৰং জলকীয়া চব মিক্স মছলা হৈ আছে আমাৰ। তো এইখিনি মছলা ইয়াতে দি দিলোঁ, লগতে নিমখ জোখ অনুসৰি দি দিলোঁ। এতিয়া এইখিনি দেখিছেনে একদম তেল ফুটি গ্ৰেভিলৈকীয়া হৈ গৈছে। অকণমান তেলটো ফুটি গৈছে। এতিয়া যিখন প্লেটতে মই মছলাখিনি ওলাইছোঁ তাতে অকণমান পানী দি তেলটো এতিয়া অলপমান ফুটিবলৈ দিম। তেলটো এয়া লাহে লাহে ফুটিবলৈ ধৰিছে, চাওকচোন একদম ধুনীয়া এটা কালাৰ আহিছে আৰু তাতে একদম ঘৰৰ মছলা দিছোঁ, সেইটো কাৰণে কালাৰটো বেছি ধুনীয়া আছে আৰু খাবলৈও বহুত টেষ্ট হ'ব। এতিয়া এই আলুখিনি আপোনালোকে হয়তো বইল কৰি ল'ব পাৰে, মই বইল কৰি লোৱা নাই, একদম কাঁচাকৈ লৈছোঁ। লৈ পিনে এইখিনি গোটেইখিনি মিক্স কৰি ল'ম, ধুনীয়াকৈ মিক্স কৰি ল'ম। একদম ধুনীয়াকৈ মিক্স কৰি দেখিছে নহয়, একদম কালাৰটো ইমান ধুনীয়া আহিছে আৰু মোৰ যে একদম ফেভাৰিট ডিছ দেই। চ' এতিয়া অকণমান পানী দি দিম, জোখ অনুসৰি পানী দিব আৰু আলুখিনিতো সিজিবই লাগিব। চ' জোখ অনুসৰি পানী দি অলপমান কাপ দি দিব। কাপ দিয়াৰ পিছত ঢাকনাখন মাৰি দিব অলপমান দেৰি পিছত আকৌ খুলি চাব। চক লাহে লাহে অলপ কালাৰটো ধুনীয়া হৈ আহিছে আৰু গ্ৰেভিটো অলপমান ডাঠ হ'ব লাগিব, যিহেতু মই অকণমান হিলাই দিছোঁ আলুখিনি, তলৰখিনিও সিজি যাওক লাগে। তাৰপিছত আকৌ ঢাকনাখন মাৰি দিলোঁ, আকৌ অলপমান দেৰি পিছত খুলি দিলোঁ। অলৰেডি লাহে লাহে মোৰ একদম টেষ্টি ৰেচিপি হ'বলৈ ধৰিছে। আলুবোৰ অলপ সিজিছে আৰু খুব বেছি সিজা নাই। তো ভাবিছোঁ আৰু অকণমান পানী ইয়াতে এড কৰি দিওঁ বুলি। তো আলুটো অলপকৈ সিজিছেই, দেখিছে নহয়? এতিয়া ঢাকনাখন আকৌ অকণমান পানী দি পিনে আকৌ অলপমান দেৰিকেনে মাৰি দিম, যাতে আলুখিনি পূৰা সিজি যাওক। চ' গাইজ অলৰেডি একদম ধুনীয়া কালাৰ এটা হৈ ৰেচিপি মোৰ তৈয়াৰী হৈ গ'ল, একদম গ্ৰেভি ৰেচিপি। এইখিনি অকণমান ঠাণ্ডা হ'লে আৰু খাই ভাল লাগিব, ডাঠ হৈ যাব। অলৰেডি আপোনালোকক উলিয়াই পিনে দেখাই আছোঁ, ঠিক আছে? মোৰ ৰেচিপি তৈয়াৰী হৈ গ'ল। চ' এটা টেষ্টি ৰেচিপি একদম তৈয়াৰী হৈ গ'ল। চাওকচোন ইমান ধুনীয়া এটা কালাৰ আহিছে, একদম কম মছলাতে একদম চিম্পল এটা তৰিকাত মই বনাই দিলোঁ আপোনালোকৰ আগত একদম আলু দম ৰেচিপি। চ' একদম টেষ্টি এটা তৰকা ৰেচিপি। তো কেনে লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট দিব। তলতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে আহিবলগীয়া সকলোবোৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। তো আজিলৈ বাই বাই, টাটা, নমস্কাৰ আৰু আসসালামু আলাইকুম। আৰু মৰম দিব বুলি ভিডিঅ'টোত আশা ৰাখিলোঁ। প্লিজ মোক সহায় কৰক, প্লিজ ফ্ৰেণ্ডছ সহায় কৰক।